পাৰ্টি খুৱাবলে হাতত পইচা নাই ঐ মন যায় জানা সঁচাকে এবাৰ ভাল বেয়া বিচাৰ কৰি এটা দিন চাই ঐ মই হলো দুখীয়া কাম বন নকৰা লগত পইচা নথকা কাম বন নকৰিলে পইচা ক'তনো পাম কাম বন নকৰিলে পইচা ক'তনো পাম সেইকাৰণে বন্ধুসকল আজিৰ পৰা কাম কৰিবলৈ লাগি যাওক অকে 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 হয় ছাৰ অকে আজি বিষয়টো মানে ইণ্টাৰেষ্টিঙতকৈ ইণ্টাৰেষ্টিং ছাৰ হয় নেকি বাৰু কি আছে ছাৰ বন্ধুসকল বৰ্তমান সময়ত অসমত চলি থকা আটাইতকৈ ভাইৰেল গান কোনটো বাৰু কোনটো সেইটো ঐ আম টেঙা তিনিটা লেমু টেঙা তিনিটা ওচৰতে বিয়া দিছো নকৰিবা চিন্তা হে হয় ছাৰ সেইটো আম টেঙা তিনিটা লেমু টেঙা তিনিটা ওচৰতে বিয়া দিছো নকৰিবা চিন্তা আইনা দিছো চাবলৈ ফণি দিছো বাবলৈ দৰজা মুখত খিৰিকী দিছো ডেকা ল'ৰা চাবলৈ এ বোলো ঢেংটা নেং এয়া আম টেঙা তিনিটা লেমু টেঙা তিনিটা ওচৰতে বিয়া দিছো নকৰিবা চিন্তা উপায় নাই বন্ধুসকল কোনটো সময়ত কোনে কেনেকে কেনেকুৱা ধৰণে ভাইৰেল হৈ পৰে তাৰ কোনো গ্যাৰেণ্টিয়ে নাই এই মহিলাজনীক আৰু সৰু সৰু ল'ৰাকেইটাৰ গান শুনি আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰিবচোন বন্ধুসকল মই ফাৰ্ষ্ট শুনিছো এইটোনো কি তাকেতো ময়ো শুনিছো এইটোনো কি কেৱল এইটোৱে নহয় ভিনদৌ বুলি এটা আছে অকণে আনে অমিতা সেইটোকো গান বনাইছে মানে ক'বলৈ নাই আৰু বেলেগতকৈ বেলেগ ধৰণৰ সেইটোৱে ছাৰ আম টেঙা তিনিটা নেমু ক'ব লাগে লেমু কৈ পায় ভিনদৌ ক'ব লাগে বিন্দৌ কৈ পায় মুঠতে নুফুটিছে যিয়ে নহওক কিন্তু এতিয়া পুৰা ফালি আছে গানকেইটাই এইটো কিন্তু হয় 100% হয় ঠিক আছে বন্ধুসকল গানকেইটা আপোনালোকে নিশ্চয় শুনিছে যিসকলে ছ'চিয়েল মিডিয়া ইউজ কৰে সিহঁতেতো শুনিবই মুঠতে কমেণ্ট এটা কৰিব এই গানকেইটাৰ সন্দৰ্ভত হ'ব দিয়ক ছাৰ খুজিমে এটা আজি খাতানা সপোনাৰ্থ কবিতা লৈ আনিছো তামান হ'ব দে ষ্টাৰ্টে মাৰি দে অকে ছাৰ হাতী ঘোঁৰা ভালুকে নোৱাৰে উঠিব গছত চৰকাৰী চাকৰি লিখা নাই মোৰে কপালত বাইক চলে ভুৰুং ভুৰুং পকী ৰাস্তাত নিগনিয়ে খালে কুটি কুটি ধান বস্তাত নদী পানী শিল গুটি আৰু ৰবাব টেঙা জলকীয়া জ্বলা হয় নিম পাত তিতা কচু খালে খজুৱাই গাহৰি মাংস ভাল তামোল গছত নেথাকে এডালো ডাল আমলখি নেমু টেঙা আৰু গছ পুলি বিহু গল লুকাই থাকিল কুৰু কুৰু কুলি চৰাই উৰে আকাশত সাজে পাণ গছত পইচা বুলিবলে নাই টকাও হাতত তিনি পৰা দুই গলে থাকে হাততে ইমানতে জানা মোৰ সপোনাৰ্থ কবিতাটো খতম কৰিছো বাপৰে আৰম্ভ কৰিছিলি কেনেকে খতম কৰিলি কেনেকে বাহ 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 এই আৰম্ভ হয় ছাৰ আৰম্ভ আৰম্ভ এনেকে হাতী ঘোঁৰা ভালুকে নোৱাৰে উঠিব গছত চৰকাৰী চাকৰি লিখা নাই মোৰে কপালত দিছ ইজ ফেণ্টাষ্টিক অভূতপূৰ্ণ মধ্যমীয়া এনেকে ছাৰ কচু খালে খজুৱাই গাহৰি মাংস ভাল তামোল গছত নেথাকে এডালো ডাল সত্যটো গাইছো না ছাৰ ইয়েছ সত্য গাইছ তই আৰু সামৰণি সামৰণিটো সদায় ডেঞ্জাৰে হয় আজিতো আৰু খাতাৰা হয় ছাৰ আজিতো আৰু খাতাৰা তিনিৰ পৰা দুই গলে থাকে হাততে ইমানতে জানা মোৰ সপোনাৰ্থ কবিতাটো কৰি দিছো দিছ ইজ সঁচাকে মস্তি হৈছে দে কিবা ইণ্টাৰেষ্টিং সাধু এই যে কিছুমান বন্ধু আছে ছাৰ যিবিলাক বন্ধুৰ লগত যদি কৰবাত ফুৰিবলৈ যাওঁ তেতিয়া ছাৰ এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈ যায় কি ক'ম কি কবি সেইটো তইহে জানিবি কি ক'ম আৰু বন্ধুসকল আপোনালোকেও চাগে এনেকুৱা এটা চিটুৱেশ্যন ফেচ কৰিছে সেই ঘৰৰ লগত মোক এখন ফটো উঠাই দেচোন উঠাই দে আবে মাক্সক লাইক কি কম দে এনেকুৱা বন্ধু আছে লগত যামতো সি পুৰা ফটো উঠিব মানে সবতে মোক ক'ব ফটো উঠাই দে
বোপাই আৰু আছে দে আৰু কি কয় জানো কৰবাত ধুনীয়া গাড়ী এখন দেখিলে ঐ পাৰ্টনাৰ এই গাড়ীখনত মোক ফটো এটা উঠাই দেচোন উঠাই দে সেইটো সিমানেই আৰু আছে গছ এজোপা দেখিব এই গছজোপাৰ লগত মোক এখন ফটো উঠাই দেচোন সকলোৰে লগত এখন ফটো উঠোং চেলফি তাৰপিছত মোক চিংগুলকে এখন ফটো উঠাই দে না মই চিৰিত বহিছো এনেকৈ এখন ফটো উঠাই দেচোন এয়া ফটোৰ চিটুৱেশ্যন ফটো মাৰা চেলফি ছাৰ ছোৱালী মানুহতকৈ খাতাৰা হয় দে ছোৱালী মানুহতকৈ খাতাৰা ফটো উঠে মানে মাথা চাথা বেয়া হৈ যায়গে কো অকে ছাৰ এতিয়া মানে মই আপোনাক ইণ্টাৰেষ্টিং কথা এটা ক'ম দে ক মানে ছাৰ খ মানে ক কেছটো হৈছে নগেন বেলেগতকৈ বেলেগ তাৰমানে মই পুনৰবাৰ কৈছো ছাৰ মানে খ মানে ক কেছটো হৈছে নগেন বেলেগতকৈ বেলেগ একে নহয় 2 একে 11 2 নহয় 4 2 হৈ পৰিছে 22 আৰে ইয়াতো কথাটোতো ক না হয় ছাৰ মই কথাটো কৈছো যে ভালকে শুনক এই যে সিম কোম্পানী কিটা আছে এয়াৰটেল জিঅ' দে সেইকেইটানো কি জগৰ লগালে তোক জগৰটো লগোৱা নাই ছাৰ খবৰ মানে ছাৰ মাহেকৰ মূৰে এই সিম কোম্পানী কিটা ইমানে আমাক খবৰ লয় যে আত্মীয় স্বজনীয় পাহৰি থাকে সিমান খবৰ ল'বলে মানে হে হয় ছাৰ তাৰমানে বুজিছে বুজাটোতো বুজিছো মাহেকত মানে ফোন কৰিবই আমুক তামুক আত্মীয় স্বজনেও পাহৰি থাকে ছাৰ সেইকাৰণে মই কৈছো যে এই কাহিনীটো এই কথাটো হৈছে খাতাৰা বেলেগতকৈ বেলেগ একে 2 নহয় একে 11 2 নহয় 4 নহয় 22 ৰাম কৰ পৰা ক'ত কি হৈছে আৰু ধৰিবই নোৱাৰি নোৱাৰিব ছাৰ মই কৈছো তো ধৰিব নোৱাৰিব মানে একদম নোৱাৰিব কাৰণ এই পৰিস্থিতিটো বেলেগ খাতাৰা পাছে 10 নহয় পাছে 55 ঠিক আছে দে বোপাই হ'ব দে ক্লাছটো আমি খতম কৰিম আৰম্ভণি গীতটো নহয় আজি তোৰ সপোনাৰ্থ কবিতাটোকে আকৌ এবাৰ মাত ৰেডি কৰি দিয়ক ছাৰ হয় ছাৰ মাতিম মই ঠিক আছে ৰেডি 1 2 3 4 5 6 7 8 9 10 11 12 গো ওকে হ'ব ছাৰ এয়া বন্ধুসকল আমি ফিনিচিং কৰিছো দে ক'ব নালাগে কৰ ফিনিছ কৰ ওকে ছাৰ হাতী ঘোঁৰা ভালুকে নোৱাৰে উঠিব গছত চৰকাৰী চাকৰি লিখা নাই মোৰে কপালত বাইক চলে ভুৰুং পকি ৰাস্তাত নিগনিয়ে খালে কুটি ধান বস্তাত নদী পানী শিল গুটি আৰু ৰবাব টেঙা জলকীয়া জ্বলা হয় নিম পাত তিতা কচু